এইটো যোৱাকালিৰে ভিডিঅ' আছিলে আৰু ভাবিলোঁ ভিডিঅ'খিনি ফেচবুকত দি থওঁ আৰু যোৱাকালি মানে পাৰ্বতী পাহাৰত যোৱাৰ সময়ত তাতে ভিডিঅ' বনাইছিলোঁ আৰু বিশেষকৈ মানে ভাল জেগা যিখিনি মানে মেইন মন্দিৰত গৈ ভিডিঅ' বনোৱাই নহ'ল। যিটো অৱস্থা হৈছে তাতে গৈ মানে একেবাৰে গৰমত এইফালে মানুহ চাওকচোন, মানুহৰ লাইন একদম মানে একেবাৰে তলৰ পৰা ওপৰলৈকে গোটেই মানুহে মানুহ। আৰু যোনে যোনে পাৰ্বতী পাহাৰ চিনি পায় বা আহিছে তেওঁলোকেতো গমেই পাব কেনেকুৱা অৱস্থা হয় কালিৰ দিনটোত। আৰু আজিও মানুহ হ'ব বাৰু, কিন্তু আজি ইমান বেছি নহয়, যোৱাকালি বহুত বেছি মানুহ হৈছে। আৰু ইফালে গোটেই দোকান আহিছে, ওপৰলৈকে দোকান আছে আৰু খোজকাঢ়ি যোৱাটো মানে বৰ দিগদাৰ দেই। এতিয়া অভ্যাস নোহোৱা মানুহৰ কাৰণে দিগদাৰ, যাৰ মানে পাহাৰত উঠা অভ্যাস আছে তেওঁলোকৰ কাৰণে একো কথা নাই, কিন্তু মই এনেকৈ প্ৰথম মানে উঠিছোঁ, প্ৰথম বুলি ক'ব নোৱাৰি আৰু 4 বছৰমান আগত আহিছিলোঁ আৰু আহি কিন্তু খুব বেছিয়ে মানে ভাল লাগে মানে। আৰু আপোনালোক অহা নাই যদিও আহিব,